অনামিকাৰ পৰিকল্পনাৰ বিষয়ে কেনেকৈ মনলৈ আহিল যে এনেকৈ এলবাম এটা কৰিম? কোনোতো চাগে ঘৰলৈ যোৱা নাছিলে যে আপুনি গান গাওক, আমি এটা এলবাম কৰিম? অনামিকাৰ পৰিকল্পনা মোৰ নাছিলে বিশেষ, মানে কি খালি মই তেতিয়া মই কম্প'জাৰ হিচাপে মই বহুতে চিনি পায়, মই গান বনাওঁ, মোৰ পৰা বহুতে গান লৈ গৈছে, ৰেডিঅ'ত গাইছে, ৰেডিঅ'ত অডিশ্যন দিবলৈ মোৰ গান লৈ যায়। যোৰহাটত তেনেকুৱা আছিলোঁ মই। চ' মই বাহিৰত গান গাবলৈ গ'লে মই নাগাওঁ, লগৰ ল'ৰাৰ মাজত গাওঁ, মেহফিল বহিলে গাওঁ, কাৰোবাৰ ঘৰত, মোৰ কাজিনৰ ঘৰত কেতিয়াবা আমি বহোঁ। আমাৰ এটা গ্ৰুপ আছিলে যোৰহাটৰ, পবিত্ৰ মাৰ্ঘেৰিটাৰ এটা মোৰ সদস্য আছিলে গ্ৰুপৰ, মোৰ দাদু আছিলে, মোৰ কাজিন। বৰ্ণালী পূজাৰী আমাৰ এক্ট্ৰেছ আছিলে, যৌৱন আমনি কৰে, তাইও মাজে মাজে আমাৰ লগত আড্ডা মাৰে। চ' ধুনীয়া এটা গ্ৰুপ আছিলে এবাৰ, নাটক, গান, সংস্কৃতি। চ' সেই ধৰণে আমি আগবাঢ়িছিলোঁ। আৰু গুৱাহাটী আহি মই তেতিয়া নতুনকৈ গুৱাহাটী আহিছোঁ, বিবুৱাত এডমিশ্যন ল'লোঁ হয়, কলেজত যাবলৈ সময় নাথাকে, মই কীবৰ্ড বজাই ঘূৰি ফুৰোঁ বেলেগৰ লগত। চ' তাৰপিছত হঠাৎ ভাবিলোঁ বোলো, মোক লগৰবিলাকে কৈ থাকে যে তই ভাল গাৱ দেখোন, তই এলবাম এটা কৰ। মোৰ গোৱাত কনফিডেঞ্চ আছিলে বাৰু, কিন্তু কেনেকৈনো এলবামটো কৰিম, কেনেকৈনো কি কৰিম সেইটো নাজানিছিলোঁ। 8টা গান লাগে, 8টা গান লাগিব, তাৰপিছত মোৰ গান ৰেডি আছে, কিন্তু গান মোৰ প্ৰায় 15টা-20টা গান ৰেডি আছে তেতিয়া। তো চিলেক্ট কৰিলোঁ বোলো 8টা গান কৰোঁ, পইচা অলপ আছিলে গোটাই মেলি, মাৰ পৰা অলপ ল'লোঁ, মোৰ পৰা অলপ আছিলে, মই কীবৰ্ড বজাই পোৱা পইচা গোটাই মেলি মানে টোটেল 80,000 মান টকাত গোটেই এলবামটো কৰিলোঁ। তাৰপিছত দেৱক লগ পালোঁ, আমাৰ এনেকৈ প্ৰডাকশ্যনৰ মালিক। নৱ বেছি এক্টিভ আছিলে, নৱ আছিলে, দেৱও আছিলে বাৰু। চ' দেৱহঁতে মোক এটা এলবামৰ কাম দিলে, এইটো অনুৰাধা বুলি, অনুৰাধা পৰুৱালে গাইছিলে, কৈছে যে তুমি মিউজিক কৰা, তোমাৰ গানৰ সুৰবিলাক ভাল লাগিছে। চ' গোটেই মিউজিকখিনি মই কৰিলোঁ। তাৰপিছত মোৰ দাদা আছিলে উৎপল শৰ্মা, উৎপল দাই মিউজিক গোটেই এৰেঞ্জমেণ্টটো চাই দিলে। ষ্টুডিঅ' মই দেখাই নাই তেতিয়া, প্ৰথম অলপ দেখিছোঁ আৰু ষ্টুডিঅ'ত যাওঁ, এনেকৈ ৰেকৰ্ডিং হয়, এনেকৈ হয়, অ'কে।